পৰা আমাৰ ঘৰত কাম কৰিবলৈ আহিব নালাগে বুজিছ। আৰে বাইদেউ মইতো আজি অত দিনৰ পৰা আপোনাৰ ঘৰতে কাম কৰি আছিলোঁ, আজি আপুনি পটকে নালাগে বুলি কৈ দিছে। মই এতিয়া মাজত ধৰি ক'ত কাম বিচাৰি যাম বাৰু? তই কথা ক'লে নুশুন নেকি? মই তোক আহিবলৈ হাক দিছোঁ, তই আজিৰ পৰা আহিব নালাগে। আৰে মই যদি নাহোঁৱেই আপোনাৰ ঘৰৰ বাৰী চোতাল কোনে সাৰিব, ঘৰ কোনে ঝাৰু দিব, আৰু ভাত কোনে বনাব, কাপোৰ কোনে ধুব? হ'ব হ'ব তই চিন্তা কৰিব নালাগে নহয়, মই সেইটো চিন্তা কৰিম, তই মুঠতে আহিব নালাগে। কোৱা আপুনি এনেকৈ ক'লেই নহ'ব নহয় বাইদেউ। মই এই মাজত ধৰি ক'ত কাম বিচাৰি পাম, আৰু এই মাজত ধৰি মোক কোনেই বা কাম দিব? আপুনি এনেকৈ ক'লে নহ'ব, মোৰ দৰমহাৰ কথা আছে। এইখিনি কথা ক'লে নুশুনে। মই কিবা এটা ভাবি চিন্তিহে কৈছোঁ তোক। বাইদেউ আপোনাৰ বিয়াতে মই ইমান কষ্ট কৰিলোঁ, আপোনাৰ ল'ৰাই বিয়া পাতিছে সিদিনা, নতুন বোৱাৰী আহিছে, মই কিমান ভাল লাগিছিলে, আৰু মই ইমানেই কষ্ট কৰিছিলোঁ আপোনালোকৰ বিয়াত, মনতো ভালো লাগিছিলে, কিন্তু আপুনি মোক আজি কামলৈ আহিবলৈ হাক দিছে। মোৰ মনটো বহুত বেয়া লাগি গৈছে বাইদেউ। এই তই এইবিলাক কথা কৈ পেলাই আকৌ মোক ইম'চনেল কৰিব নালাগে। যা আজিৰ পৰা তই বেলেগৰ ঘৰতে কাম বিচাৰি ল। হ'ব তেতিয়াহ'লে বাইদেউ, কাইলৈৰ পৰা আৰু মই কামলৈ নাহোঁ। হ'ব কাইলৈৰ পৰা আৰু আহিব নালাগে। পইচা পাবলগীয়া আছে যিকেইটা সেইকেইটা লৈ গুচি যাবি। এতিয়া যা, যিকেইটা কাম আছে কৰি ল'গৈ। চাওঁচোন কাইলৈৰ পৰা কোনে কাম কৰে। বোৱাৰী আনিলৈ আকৌ মই এতিয়া কাম কৰা মানুহৰ কাম কৰা। হ'ব দিয়া, মই এতিয়া যাওঁ, তুমি ভালকৈ থাকিবা। অফিচত আজি জৰুৰী মিটিং এখন আছে, মই সোনকালে পাবগৈ লাগিব। হ'ব বাৰু যাওঁ। বোৱাৰী অ মা কওকচোন। যোৱাচোন যোৱা, মোলৈ ধুনীয়া গাখীৰৰ চাহ একাপ বনাই আনাগৈ। আমাৰ সেই মালতী আকৌ আজিৰ পৰা নাহে নহয়, তাই বোলে ঘৰত কিবা অসুবিধা হৈছে, সেইকাৰণে আহিব নোৱাৰে বোলে আজিৰ পৰা। অ' মা হয় নেকি? হ'ব দিয়ক, মই বাৰু আপোনাক চাহ একাপ বনাই আনি দিম। যোৱা বোৱাৰী, ধুনীয়াকৈ বনাই আনিবা। মোৰ আকৌ দিনটো গাখীৰৰ চাহ একাপ খালেহে মনটো ভাল লাগে। মা হ'ব দিয়ক, আপুনি অকণো চিন্তা নকৰিব, মই ধুনীয়াকৈ বনাই আনিম। হেৰি কিমান আৰু টিভি চাই নাথাকে, ঘৰত কি হৈছে কি নাই হোৱা অকণমান খবৰ লয়নে? বহুত ৰাতি হ'ল, ব'লক। কি হৈছেনো কোৱা আকৌ, কি হৈছে মইনো কেনেকৈ জানি? এতিয়া একোৱেই নজনা হ'ল। বোৱাৰীয়ে যে কাম কৰিবলৈ মন নকৰে, গম আছেনে কিবা? মই যে কামবোৰ কৰিব লাগে সেইটো মন কৰিছেনে? মিতালীক তুমি আহিবলৈ হাক দিয়া নাছিলা জানো? এতিয়া নিজে মৰা কাম কৰি কৰি। কথা ক'লেই হ'ব নেকি আপুনি? বোৱাৰীয়ে নেকি ঠেঙৰ ওপৰত ঠেং তুলি ভাত খাব? কাম কৰা মানুহে কাম কৰি দিব, তাই আৰামছে মজা মাৰি ভাত খাব। এইটো মই কেতিয়াও হ'বলৈ নিদিওঁ। কম মানুহ নহয় দেই, বোৱাৰীজনী ইমান কাম কৰিবলৈ দিব লাগেনে? আগতেতো তুমি কাম কৰা নাছিলা, এতিয়া পিছে কি হ'ল? কাম কৰা মানুহ পঠিয়াই লৈ পেলাই এতিয়া আকৌ মোকে ক'বলৈ আহিছা। হ'ব আপোনাক নোৱাৰা কথা কৈ পাৰিনে? বোৱাৰীহে ভাল, মই হ'লে বেয়া। হে প্ৰভু, তুমিয়েহে জানা আৰু কি কৰিবলৈ ওলাইছা। ময়ো সেই যাওঁ, আকৌ সেইফালে ৰণচন্দিকা মূৰ্তি ধৰাৰ আগতেই সেয়ে থাকোঁগৈ আৰু। আজি আৰু মোক সেই ভাল লগা চিৰিয়েলখন চাবলৈ নাপালোঁ, যিহে খঙত জ্বলি পুকি আছে। কি ঠিক টিভিটোকে কিজানি ভাঙি পেলাই। যাওঁ শুইয়ে থাকোঁগৈ। বাবা তই আহিলি? মা আহিলোঁ। আজি অফিচত বহুত কাম, একেবাৰে ভাগৰ লাগি গৈছে। যাচোন যা, মোলৈ চাহ একাপ বনাগৈ। মোক যে চাহ বনাবলৈ কৈছে, বোৱাৰীয়ে বনাব আকৌ, বোৱাৰীয়ে দিব। মোক কিয় কৈছ? তই যে ইমান খঙত কৈছ, মোৰ ভাগৰ লাগিছে কাৰণে কৈছোঁ। বোৱাৰী আনিলে মোক দম দিব পৰা হ'লেই। তহঁতৰ পৰা আৰু উপায় নাই দেই। কিমান আৰু কাম কৰিম, গোটেই ঘৰখনৰ কাম কৰি কৰি ভাগৰ লাগি গৈছেগে। গোটেই ঘৰখনৰ কাম অকলে কৰিব লাগে। কি হ'ল তোমাৰ? কি থৰ লাগি লাগি ভাবি আছা? এনেকুৱা কৰিছা যেন গোটেই ঘৰখনৰ কাম তুমিয়েহে কৰিছা, মই একোৱেই নকৰোঁ। বাবাকো চাগে তেনেকৈ দেখুৱাইছা। মা মোৰ ভাগৰ লাগিছে সঁচা, কিন্তু মোৰ মনত একো বেয়া ভাৱ নাই। হৈছে দিয়া, বাবাক মোৰ কথা লগাবলৈ আহিছা। আজি বাবাই মোক টানকৈ কৈছে, মই জানো নহয় তুমিয়ে কথা লগাইছা। ঘৰৰ পৰা ফুটা কৰি এটা আনি পাইছানে? কয় বোৱাৰীয়ে কি যে অনা নাই, ফ্ৰিজ, ৱাশ্বিং মেচিন, টিভি। আমাৰ বোৱাৰীৰ কথা আকৌ ক'বলৈ লাজেই লাগে। একোডালেই অনা নাই, কিনো ক'ম মানুহৰ আগত। মা আপুনি কিয় এনেকৈ কৈছে বাৰু? হ'ব এতিয়া যোৱা, মোৰ আগত কণনা মুখা দেখুৱাব নালাগে। যোৱা ভিতৰলৈ যোৱা, বাবাই আকৌ ভাবিব মইহে তোমাক কিবা কৈছোঁ। হেৰা, তোমাৰ খং মাৰ গ'লনে? মোকচোন আজিকালি ভালকৈ নমতাই হ'লা, অকল খঙৰ মূদতে থাকা। হৈছে কিনো তোমাৰ? একো হোৱা নাই মোৰ, এনেই কথাবোৰ সুধি নাথাকিব।
খং হৈ থাকে। কি হৈছে আৰু নাজানো দেই তোমাৰ। বোৱাৰী অহাৰ পিছতচোন তুমি অকল খঙেই কৰি থাকা। অ' কি হৈছে আপুনি দেখা নাই? আজিকালি যে বাবাই মোক পাত্তাই নিদিয়া হৈছে। অকণমান মন কৰিছেনে? আগতে আকৌ মোকে পাত্তা দিছিলে, মোকে চব কথা সুধিব। এতিয়া আকৌ মোক পাত্তাই নিদিয়া হ'ল। মানুহজনীকে পাত্তা দিয়ে, মই ক'ৰবাতে থাকিলোঁ। কথা সেইটো এতিয়াহে বুজি পাইছো। আকৌ ল'ৰাই আকৌ মাকক পাত্তা দিব, আমাৰ ঘৰলৈ মোক পাত্তাই নিদিয়ে। মোৰ দুখ কিমান মইহে বুজি পাওঁ। হ'ব আৰু বুজিছা, তুমি দুখ নকৰিবা। বাবাক বাৰু মই তোমাৰ দুখৰ কথা ক'ম। অ' আপুনি বাৰু মোক ইনচাল্ট কৰিছে নেকি? মোৰ এনে লাগিছে আপুনি যেন মোক ইনচাল্ট কৰিছে। নাই কৰা আৰু মই তোমাক ইনচাল্ট। মইনো তোমাক ইনচাল্ট কৰিব পাৰোঁনে? মই হ'লে বুজিহে নাপাওঁ। বাবালৈ বিয়া পাতি ভাল কৰিলোঁ নে বাৰু ভুল কৰিলোঁ? বহুত টেনশ্যন হৈ গৈছে মোৰ। দেখা যাওকচোন কিনো হ'বলৈ গৈ আছে। পৰিস্থিতি বৰ ভাল নহ'ব যেন লাগিছে। বৰ এটা ভাল দেখা নাই। বোৱাৰী, ভাত হ'লে নাই? মোৰ বৰ ভোক লাগিছে কিন্তু দেই, মোক ভাত দিয়া। মোৰ ভাত হৈ গ'ল। অঁ, মই তোমাক আৰু এটা কথা ক'বলৈ আহিছিলোঁ। আজি মোৰ ছোৱালী আহিব, মানে তোমাৰ ননন। তাইক বোলে এসপ্তাহমান ইয়াতে জোঁৱাই থৈ চাকৰিলৈ যাবগৈ। এটা কথা কৈছোঁ কিন্তু, তুমি তাইক ভালদৰে যত্ন ল'বা, তাই যাতে একো বেয়া নাপায়। যাওঁ, মাহঁতক ভাতকেইটা দি লওঁ। দেৰি কৰিলে মায়ে আকৌ গালি পাৰিব। অ' মোৰ গোসাঁনীজনী আহিলি। আইঅ' মোৰ এতিয়াহে মনটো ভাল লাগিছে পাই। অ' মা, আহিলোঁ। তোমালোক সকলো ভালে আছানে? দাদা বৌহঁতৰ ভালনে? আৰু দেউতাৰ গা কেনে এতিয়া? নকবি আৰু বুজিছ, তোৰ ককায়েৰে মোক পাত্তাই নিদিয়া হ'ল। এয়া কি কৈছা মা তুমি? অঁ, মই ঠিকেই কৈছোঁ। বোৱাৰী অনাৰ পিছৰ পৰা মোক ল'ৰাই পাত্তাই নিদিয়া হ'ল। মোৰ যে বৰ দুখ লাগে বুজিছনে? তোলৈ বাৰে বাৰে মনত পৰি থাকে। হ'ব মা, ব'লা এতিয়া ভিতৰলৈ যাওঁ। ব'ল মোৰ গোসাঁনীজনী। নিজৰ ঘৰখনলৈ আজি কিমান শান্তি লাগিছে। উফ, এতিয়া অকণমান জিৰণিকে লৈ লওঁ। মাজনী, অ' মাজনী। অ' মা, কোৱাচোন। মই তোক কথা এটাহে ক'বলৈ আহিছোঁ। এই বৈৰাক বেছি পাত্তা নিদিবি, নতুবা মূৰৰ ওপৰত উঠিব। কি হ'ল মা, তুমি এনেকৈ কৈছা যে? তোৰ দেউতা আৰু বাবাই বৈৰৰ কথা ক'বলৈ নিদিয়ে, মোক ইনচাল্টহে কৰে। তই আকৌ বেছি মূৰৰ ওপৰত উঠাই ল'লে বেছি সুবিধা পাব। মই কাম কৰিবলৈ দিওঁ, সেইকাৰণেহে মোক ভয় কৰি থাকে। অ' সেইটোহে কথা নেকি? অঁ, তই এইকেইদিন একো কাম নকৰিবি, চব কাম বৈৰে কৰিব। তই আৰামত থাকিবি। কি কৈছোঁ শুনিছ নহয়? ঘৰৰ পৰা আহি একো এটা নানে, সুদা মুখলৈ আহিছে। কাম নকৰিলে হ'ব নেকি কিবা? জেচিকা, আহা, মই ভাত বাঢ়িলোঁ, তোমালোকে খাই লোৱা আহি। হ'ব, আমি গৈছোঁ, তুমি যোৱা। কি যে ছোৱালীজনী বিয়া পাতিলোঁ অ'। লোকৰ ঘৰ লোৱা বোৱাৰী দেখিলে মনটো বেয়া লাগি যায়। ৰূপকে চাবানে, গুণকে চাবানে? অ' মা, মইচোন বৌক ভালেই দেখিছোঁ। বৌয়ে ঘৰৰ সকলো কামেই কৰে, ইমান কষ্ট কৰে, কিন্তু তুমিনো বৌক ইমান কিয় খং কৰি থাকা? তয়ো একে পানী মাছি যেন পাইছোঁ। হ'ব দে, তোক কথা শিকালোঁ, তই আকৌ বুজিয়ে নাপালি, মুখহে ওলো তাকে ক'লি। হ'ব দে, তই এতিয়া জিৰণি ল, মই অকণমান বাহিৰলৈকে যাওঁ। আমাৰ মাৰ বাৰু স্বভাৱটো দিনক দিনে বেয়া হৈ গৈছে নেকি? মাক কথাখিনি ভালদৰে বুজাব লাগিব। বোৱাৰী, আমাৰ জেচিকাই বিৰিয়ানী খাই বহুত ভাল পায়। যোৱাচোন যোৱা, তুমি বিৰিয়ানী অলপ বনোৱাগৈ, আমি সকলোৱে খাম। ৰাতিপুৱাৰ পৰা কেৱল কামকে কৰি আছোঁ। মইনো আৰু কিমান বনাম? গোটেই ঘৰৰ কাম কৰাৰ উপৰিও ভাত পানী বনাই মই এতিয়া আকৌ নতুনকৈ কেনেকৈ বিৰিয়ানী বনাওঁ? মোৰ যে বহুত ভাগৰ লাগিছে। বোৱাৰী, দিনক দিনে তুমি কথা নমনা হৈ গৈছা। মই কিন্তু একেবাৰে ভাল পোৱা নাই। তুমি জানানে, আগতে জেচিকাই যি ভাল পায় মই তাকেই বনাই দিওঁ। এতিয়া তোমাক কিবা এটা বনাবলৈ ক'লে তুমি মোক নবনাওঁ বুলি ক'লা। তুমি কিন্তু বহুত ওপৰলৈ উঠিছা। মা, মোৰচোন বিৰিয়ানী খাবলৈ মনেই নাই। তুমিনো বৌক এনেই কিয় কৈ আছা? কি হ'লেও তহঁতৰ, কিহলৈ ইমান হুলস্থুল কৰি আছ? কি হ'ব? বোৱাৰী ক'লো জেচিকালৈ বিৰিয়ানী অকণ বনোৱাগৈ। নাই, তাই বোলে ভাগৰ লাগিছে। এনে মহাৰাণীজনী, মোক ক্ষমা কৰি দিয়ক মা। গোটেই দিনটো কাম কৰি মই একেবাৰে ভাগৰি পৰিছোঁ। সেইকাৰণেহে কৈছিলোঁ। হ'ব বাৰু, মই বনাই দিওঁগৈ। মা, তই সৰু সৰু কথা এটাতে কিয় ইমান হুলস্থুল কৰ? মই মন কৰিছোঁ, তই যে ৰূপালীক একেবাৰে দেখিব নোৱাৰ। তাইয়োতো ভাগৰ আছে, তাইয়োতো অকণমান জিৰণি ল'বলৈ মন যায়। আৰু তইতো একোৱে কাম নকৰ। তইতো জেচিকাক বিৰিয়ানী বনাই দিব পাৰ। তই ইমান ডাঙৰ ডাঙৰ কথা ক'ব পৰা হলি? মা, সঁচা কথাটো ক'বই লাগিব। মইতো অন্ধ নহয়। মই ৰূপালীক দেখি আহিছোঁ, তাই গোটেই দিনটো কাম কৰে আৰু সকলোৱে খিয়াল ৰাখে, কিন্তু তাৰপিছতো তোক সুখী কৰিব নোৱাৰে। তই কিয় এনে কৰি আছ? বোৱাৰীৰ প্ৰতি তোমাৰ ব্যৱহাৰো মই নেদেখা নহয়। তই যদি সঁচাকৈ এনেকুৱা কৰি থাক, তেনেহ'লে মই ৰূপালীক একেবাৰে ইয়াৰ পৰা লৈ যাম। তোক আৰু শান্তি দি নাথাকোঁ। ব'লা ৰূপালী, মা যদি সলনি নহয়, তেনেহ'লে আমি ইয়াৰ পৰা একেবাৰে গুচি যাওঁগৈ। এয়া কি কৈছে আপুনি? মই ঠিক কথাই কৈছোঁ। বাবা, তই মোক ক্ষমা কৰি দিব নোৱাৰিবিনে? মই জানো ৰূপালী গাত একো দুখ নাই। মই তাক জানি শুনিয়ে গালি পাৰি থাকোঁ।
কিন্তু মই ভয় খাইছিলোঁ তই কিজানি মোৰ পৰা আঁতৰি যা। কিন্তু এয়া মই কৰাৰ বিপৰীতেহে হ'ল। এতিয়া মই মোৰ ভুল অনুশোচনা কৰিছোঁ। মই আৰু আগলৈ কেতিয়াও এনেকুৱা নকৰোঁ। আমি সকলোৱে মিলিজুলি থাকিম। ৰূপালীকো মই নিজৰ ছোৱালীৰ দৰে ভাবিম। মোক ক্ষমা কৰি দে বাবা। মা, মই জানো তোৰ অন্তৰখন কিমান কোমল আৰু তই মোক কিমান ভাল পা, আৰু সেই ভাল পোৱাৰ কাৰণে তই আজি নিজকে নিজে অনুশোচনা কৰিলি। তই আগলৈও এনেকৈ থাকিবি। ৰূপালীক তই নিজৰ ছোৱালীৰ দৰে মৰম কৰিবি। তেতিয়াহে আমাৰ ঘৰখন সুখৰ হৈ থাকিব। হ'ব বাবা, আজিৰ পৰা মই মোৰ অহংকাৰ ত্যাগ কৰিলোঁ। আজিৰ পৰা আমি সকলোৱে মিলিজুলি থাকিম, হাঁহি ধেমালি কৰি থাকিম। তেতিয়াহে মই মোৰ আগৰ মানুহজনী ঘূৰাই পাইছোঁ পাই।